আগৰ সকলোৱে ভালে আছে আজি বহুত মই ভিডিঅ' দিবলৈ আহিছোঁ মানে কি ক'ব আৰু পূজা হয় পূজা অলপ লেটকৈ দিছোঁ বাৰু লেটকৈ মানে মই এইকেইদিন বহুত এক্টিভ নাছিলোঁ অলপ বিশেষ পাৰ্চনেল কামৰ কাৰণে এইফালে মই আছোঁ এতিয়া ধাননিৰ মাজে পকা ধানৰ মাজে মাজে পকা ধানৰ মাজে মাজে সৰু সৰু আলি তুমি মোৰ হবা নেকি হেমা মালিনী ৱাও নাইচ ৱাও বৰ্তমান এতিয়ালৈকে আন্ধাৰ হোৱা নাই কাৰণ ঠাণ্ডা দিনটো আহি আছে কাৰণে মানুহবিলাক আন্ধাৰ হোৱা নাই পাছফালে দেখিছে সূৰ্যটো নমাই নাই বাৰু কি কওঁ আৰু আমাৰ গাঁও অঞ্চল সেইকাৰণে সূৰ্যটো নমা নাই বাৰু গতিকে এতিয়া নামিব আৰু এতিয়া আমি দুয়োজন বন্ধু লগ হৈ পিনি গৈ আছোঁ এতিয়া বৰ্তমান পূজা চাবলৈ তো পূজা চোৱাৰ আগত ভাবিলোঁ আমাৰ গাঁৱৰ ফালে গ'লে মানে আমাৰ গাভৰু দলংখন পায় তো এইখনে আৰু গাভৰু দলংখন চাই লওঁ বুলি ভাবিলোঁ চাই লওঁ মানে কি দেখি থকা আৰু এনেই দুটামান ভিডিঅ' কৰি দিলোঁ গাভৰু দলঙৰ তো আপোনালোকৰ কেনেকুৱা লাগে ভিডিঅ'টো অলপ জনাব আপোনালোকে মতামত দিব তেতিয়া আৰু নেক্সট ভিডিঅ' আহি থাকিব তেতিয়াহ'লে ভিডিঅ'টো এনজয় কৰক আহি পাই থাকে পালোহি এতিয়া বৰ্তমান পূজা মনস্থলী তো ছোৱালীজনী কৈ আছে এই ব্লগাৰ বোলে কি ক'ব আৰু লাহে লাহে এতিয়া গৈ থাকোঁ মোৰ এতিয়া বুলেটখন মানে ময়ে চলাই আছোঁ লগৰজনে ভিডিঅ' কৰি আছে তো আমাৰ ইয়াত পূজা কেনেকৈ হয় কি কথা দেখাইছোঁ আৰু যদি মোৰ ভিডিঅ'টো কিবা ভুল চুল হয় তেতিয়া ক্ষমা কৰি দিব আৰু চবফালে বেলুন কি যে বেয়া দিনো চবৰে গাৰ্লফ্ৰেণ্ড আছে পূজাৰ দিনত চবে গাৰ্লফ্ৰেণ্ডৰ লগত হাতে হাতে ধৰি মইহে আৰু অকলে साला ये दुख का खत्म नहीं होता बे লগত হাতে হাতে ধৰি মইহে আৰু অকলে হাতত ধৰিবলৈ একো নাই বেলুন এটা কিনিবলৈ পইচা নাইকিয়া হৈছে পূজাৰ দিন বহুত বেয়া চলিছে কি ক'ব তাকে ৰখি মেলি অলপ মানুহকে চাওঁ বোলো বহুত মানুহ আছে খালি দেই পূজা দিবলৈ বহুত মানুহ আছে যাওঁগৈ আৰু ঘৰলৈ যোৱাৰ আগত দুই এপাকমান যদি গম পাইছে আৰু পূজা হৈ আছে পূজাৰ বতৰ দুই এপাক নযোৰ ছোৱালী নোচোৱাকৈ এপাক নিদিলে সেইটো হ'বই নোৱাৰে ন যদিহে মোৰ চেনেলটো কোনোবাই ছাবস্ক্ৰাইব কৰে নাই দেন ছাবস্ক্ৰাইব কৰিব ডিজাইন ব্লগ এণ্ড এই ভোচৰিকৈ যাওঁ এইবোৰ তো কি কৈ আছিলোঁ পূজা বতৰ কি ক'ব আৰু ভিডিঅ'টো লাইক কৰা নাই তেনে লাইক কৰি চেনেল ছাবস্ক্ৰাইব বটনটো গোচা মাৰি থৈ যাব এণ্ড বাকী কেনেকুৱা পায় অলপ জনতাকে ইয়াত ৰখি ল'লোঁ অলপ বাছ ষ্টেণ্ডত ধূপকাঠি এটা জ্বলাই লওঁ বোলো ধূপকাঠি মই নাই খোৱা বোলো ধূপকাঠিটো বেলেগ এটা খাই আছে ধূপকাঠি ৰাতি হ'লে আৰু ক'ত ভিৰ হ'ব আপোনালোকে জানিছে আৰু আমাৰ এখেতে এইটো পোৱালি কুচু হাই বৰ মৰম লগা পোৱালিটো এইটো ৰাতি হ'লে ক'ত ভিৰ হয় আপোনালোকে গম পাইছে আৰু তাকে আমাৰ পূজাস্থলীত ভিৰ হৈ গৈছে কোৱা কাৰণে বেয়া নাপাব আকৌ কোনে খাই নাখায় অলপ কমেণ্টত জনাব ভিডিঅ'টো যদি ভাল পায় নে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব আৰু পুনৰ লগ পাইছোঁ এতিয়ালৈ বাই বাই মুখত বহুত পিম্পলছ ওলাইছে কোনোবা 40 বা